বহাগৰ বতৰ আৰু বহাগত ইয়াতে মানে হুঁচৰি গাব বিৰাট ধুনীয়া হৈছে গছৰ তলৰ বিহু বুলি যিটো কয় Welcome to Chandubi. Welcome to Chandubi. খুব ধুনীয়া ঠাণ্ডাৰ বতৰ বৰষুণ দি আছে বাহিৰত কিনকিনিয়া আকৌ উদ্দেশ্যবিহীনভাৱে গতি কৰিছোঁ চান্দুবিৰ ফালে বঢ়িয়া লাগিছে বাহিৰত একদম চিপচিপীয়া বৰষুণ খুব সুন্দৰ লাগিব আজি যিহেতু বতৰটো ঠাণ্ডা শুকান ৰুটি আৰু আমি ঘুগুনি খোৱাদ ল'ম লগতে বইল কণী চান্দুবিত সততে দেখা পোৱা এইটো এটা কুঁৱা আৰু বহুত পুৰণা প্ৰসিদ্ধ কুঁৱা এইটো যদিও বিলত বহুতখিনি পানী থাকে তথাপি কেতিয়াবা চাফ চিকুণ পানীৰ প্ৰয়োজন হয় বিলৰ পানী যিহেতু খাব নোৱাৰে বা হাত মুখ এনেকৈ ধুব নোৱাৰে এয়া প্ৰাঞ্জল পটাটো সৰি প্ৰাণ পটাটো বিস্কিট স্পাইচি হয় খুব ধুনীয়া মোৰ দৰে আৰু যেহেতু বৰষুণৰ বতৰ চাহ কাপ খাই খুব সুন্দৰ লাগিছে বিলৰ পাৰত ঘুগুনি ৰুটি খাইছোঁ আজি মজা লাগিছে ঘৰত সদায় খাই থাকোঁ বাৰাণ্ডাত খাওঁ ঘৰৰ ভিতৰত খাওঁ ডাইনিঙত খাওঁ যিমান যি হ'লেও বিলৰ পাৰত খোৱা ৰুটিটোৰ টেষ্টটো চামথিং ডিফাৰেণ্ট বস্তুটো চিংৰি কটা চান্দুবি আপেল চিংৰি কটা খাই নেকি মই নিজে কৰি ভাল লাগে খাব নেকি কি বুলি এইটো এই ধুনীয়া টেষ্ট ভাল লাগছে চিংৰি কাটা এইটো হ'ল চিংৰি কাটা বুলি বস্তু এটা খালোঁ চান্দুবিত যদি আহে কেতিয়াবা আপোনালোকে গছ বনৰ প্ৰেমত পৰিব প্ৰকৃতিৰ প্ৰেমত এতিয়া চ'তমাহ পৰিছে আৰু এয়া হ'ল কপৌ ফুল ফুলা নাই বৰ্তমান আৰু নেক্সট ইয়েৰ আই উইল কাম আৰু নাচনীৰ কাৰণে কপৌ ফুল লৈ যাম ইয়াৰ পৰা ত' এটা বাঁহেৰে বনোৱা ডাষ্টবিন চাওক এইটো যেতিয়া ভৰ্তি হয় এইটো পেলাই দিয়ে ইয়াৰ পৰা নি এনেকৈ আৰু এইটো মাছ ধৰাৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু সাইজটো ইয়াতকৈ সৰু বাৰু খোকা বুলি কয়
চতৰ মাহ খতম হ'ব আৰু এতিয়া বহাগ বিহু আহিছে বৰ ধুনীয়া পৰিৱেশ আৰু ইয়াতে মানুহ চানুহ যিহেতু নাই আজি আহি বঢ়িয়া লাগিছে আৰু এনেকুৱা মই নামাই দিম ৰ'বা দেই আৰু বহাগত ইয়াতে মানে হুঁচৰি গাব বিৰাট ধুনীয়া হৈছে ইয়াত গছ বন বিলাক এতিয়া সেউজীয়া হ'বহে আহিব কেতিয়াবা ভাল লাগিব Welcome to Sandubi. Welcome to Sandubi. Jangan lupa. বিভিন্ন চৰাই ইয়াত মাতি আছে বহুত ভাটৌ চৰাই দেখিলো ভণ্টি ক'ত ঘৰ মোৰ ৰাজাপাৰা ইয়াতে এনে আহিছে নে ফুৰিব বহি ভাল লাগে ন গধূলি দিয়া কিহেৰে ভাত খালা আজি দুপৰীয়া গাহৰি খাইছা আজি মজা वाव एकदम प्लेन यार ऊपर उड़िए থাকে মেরিনা বিচৰ ধৰে চান্দুবি কেনে লাগিছে আহি বহুত ধুনিয়া আগতে আহিছিলা নে আহিছো এবাৰ আহোতে পৰিবেশটো বেলেগ আছিল আৰু এতিয়া মানুহ নাই একদম নিস্তব্ধ হৈ চান্দুবি আছে হুই চান্দুবিৰ এতিয়া কোনো ভিৰ নাই সেইকাৰণে বেছি ভাল লাগিছে আমি প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিছো ওয়াও চান্দুবি ইতিহাস সব মানুহে চাগে জানে অসমৰ আৰু এটো যে ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল এই বিলটো মোৰ সতীৰ্থ মানৱেন্দ্ৰ আহিছে এই পোৱালি লৈ আহিছো এনে উদ্দেশ্যহীনভাৱে আহি গলো চান্দুবি আহি ভালে লাগে এনে নেচাৰেল পৰিৱেশত সঁচাকে ভাল লাগে আহি কোনো উদ্দেশ্য নালাগে আমি তো গাঁৱৰ ল'ৰা হয় আমি সাঁতুৰিব জানো সো আমাক এটো নহলেও কথা নাই নাই কি জানা নে পাইবা নে এটো বোকা ন মুন বোকা বহি যায় বাহ এটো ডুবি না যায় এসা দিছকচোন চাবা নেকি এবাৰ উঠি এই নালাগে উমে যাব এই গুছি পালে ফটো মাতা মাৰ এই যখন মুক্তি দিম Gusto na? Lala eh? Gusto lang. Lala gusto. Ini kan nawar sih? Hah? Nawar gusto? কি Nawar? এইফালে বোকা আছে Kuri jata na. Kuri pura এতিয়া গোটেই গুৱাহাটীতে পানী নাই পানীৰ প্ৰব্লেম বহুত পৰিয়ালত মানে হাজবেণ্ড ৱাইফৰ মাজত এতিয়া কাজিয়া লাগি আছে যে পানী নাই দমকলৰ পানীৰ লেভেল তলত গৈছে বহুতে বৰিং কৰিব পৰা নাই চ' তেওঁলোকক মই মানে ছাপৰ্টৰ এটা কথা কৈছোঁ কি বিলতে পানী শুকাই গৈছে গতিকে আপোনালোকে কিছুদিন ধৈৰ্য ধৰক বাৰিষা যেতিয়া নামিব লেভেলটো ওপৰত ওলাই আহিব তেতিয়া পানী অট'মেটিকেলি পাব
কাৰণ আজিকালি ডাঙৰ ডাঙৰ বিল্ডিংবিলাক হৈ গৈছে, ডাঙৰ ডাঙৰ বৰিং কৰে, গতিকে কাষৰ মানুহখিনিৰ যিখিনি ধৰক অকণমান কম ৰেঞ্জৰ বৰিং আছিল তেওঁলোকৰ পানীবিলাক শুকাই গৈছে। আহি দেখা পালোঁ চান্দুবিতে পানী কমি গৈছে, গতিকে সেই অকণমান ধৈৰ্য ধৰক আৰু কিছুদিনৰ পিছত চাগে ঘটনা পৰিস্থিতিটো অকণমান সাম কাটিব। কেনেকুৱা লাগিল আজি? আজি খুব ধুনীয়া লাগিলে। আমাৰ আনপ্লেন টুৰ এটা আছিল, আজি বৰষুণৰ বতৰ আছিল। আহি ইয়াত বৰষুণটো কমিল যেনিবা, অকণমান ৰ'দ দিলে। আজি বৰষুণ তাক আমিয়ে লৈ আহিছিলোঁ আৰু চান্দুবিত পুনৰবাৰ আহিলোঁ। আগফালে এটা ৱাটাৰফল আছে, আমি ৱাটাৰফললৈকে গৈ আছোঁ। চান্দুবি পিকনিক স্পটৰ পৰা প্ৰায় 7 কিলোমিটাৰমান নিলগত এটা ৱাটাৰফল আছে, এইটো আহি পাইছোঁহি, কিন্তু আমাৰ অকণমান দেৰি হৈ গ'ল। এতিয়া প্ৰায় 5টা 20 হৈছে, গতিকে 4টাৰ পিছত একচুৱেলি সোমাব ইয়াত মানা আছে। তথাপি আহিলোঁ যিহেতু এবাৰ চাই যাওঁ পটককৈ। ইয়াত আজি এটা প্ৰাণীও নাই, মাত্ৰ আমিকেইটা আহিছোঁ। বাপৰে বাপ, মৰফৰাছ ৰক। মৰফৰাছ ৰকৰ পৰা ওলাই অহা এটা নিজৰা না? শিল হোৱা নাই, ফাট মেলি আছে নেকি, একজেক্ট শিল হোৱাই নাই। হয় হয়, কিন্তু আচৰিত লাগে দেই, পানীবিলাক ক'ৰ পৰা আহে না? ইমান পানী। লাভাটো ঠাণ্ডা হয়, ইগনিয়াছটো আপোনাৰ হিট প্ৰেছাৰ বা এয়াৰৰ প্ৰেছাৰ এইবিলাকত বহুত বছৰ যায়। মৰফৰাছ ৰক হৈ গ'ল। ৱাও, বঢ়িয়া। হোৱাই নাই এইবিলাক ফাটবিলাক দি আছে, চিনবিলাক চাব ন, একজেক্ট শিল হ'লে চিন নাথাকে এইবিলাক। মাত একো শুনা নাই, এতিয়া গধূলিয়ে হৈছে। একদম চাউণ্ড মানে এনেকুৱা চাউণ্ড কাণত বাজিছে, ফিল কৰিব পাৰি, এইটো ক'ব নোৱাৰি। কেতিয়াবা আহিলে চান্দুবিৰ পৰা 7 কিলোমিটাৰ প্ৰায় নিলগত এইটো এটা ৱাটাৰফল চাব আহিব পাৰিব, বঢ়িয়া লাগিব।